আউনীআটী সত্ৰত উজান উঠিছে কোমোৰাৰ পালনামত প্ৰসাদৰ স্থান পালে কোমোৰাই ভক্তৰ মাজত বিতৰণ কৰা হল কোমোৰা আউনীআটী সত্ৰত কোমোৰাৰ উজান পালনামত প্ৰসাদৰ স্থান পালে কোমোৰাই ভক্ত বৈষ্ণৱৰ মাজত বিতৰণ কৰা হল কোমোৰা এটা নহয় দুটা নহয় আউনীআটী সত্ৰৰ নামঘৰৰ মজিয়াত কোমোৰাৰ উজান পালনামৰ পৰম্পৰা অনুসৰিয়ে ভক্তই আগবঢ়াইছে কোমোৰা আৰু লুণ প্ৰসাদ হিচাপে কোমোৰা আৰু নিমখ আগবঢ়োৱা হয় ভক্তলৈ বিশ্বাস মতে কোমোৰাৰ এক পবিত্ৰ উপহাৰ লুণ দানক দিয়া হয় সোণৰ মৰ্যাদা লুণ দানে সোণদানে সমান আজিকালি সোণটো দান দিব নোৱাৰে সেইকাৰণে লুণকে দান দিয়ে কোমোৰাটো হ'ল বেলেগ কোনো ফল বগা নহয় ভিতৰে বাহিৰে কোমোৰাটো হ'ল ভিতৰে বাহিৰে বগা বস্তুৰ পবিত্ৰতা ভাৱ এটা আছে সেইকাৰণে সেই মোৰ দেহ মোৰ মন তেনেকৈ পবিত্ৰতা সেই দিয়া যায় ইপিনে মাজুলী আউনীআটী সত্ৰৰ পালনাম উৎসৱৰ বৃহস্পতিবাৰে অন্তিম দিন আধ্যাত্মিক প্ৰেমত মতলীয়া হৈ লক্ষ লক্ষ দেশী বিদেশী ভক্ত ঢকলি আহিছে মাজুলীলৈ ভক্তিত গদগদ অজস্ৰ ভক্ত আমাৰ আউনীআটী সত্ৰৰ প্ৰতিষ্ঠা হোৱা দিনৰ পৰাই আচলতে আমাৰ 14 প্ৰসংগৰ লগত পালনাম জড়িত হৈ আছে সমগ্ৰ অসমৰ ৰাইজ পালনাম হোৱাৰ লগে লগে ইয়ালৈ ঢকলি আহে আৰু কেৱল ই মাজুলীৰ অনুষ্ঠানো হৈ থকা নাই এতিয়া সমগ্ৰ অসমৰ এটা জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে আৰু এই পালনামত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আমি অংশগ্ৰহণ কৰা দেখা পাইছোঁ আৰু এই নামৰ যোগেদি এটা সমন্বয়ৰ বাৰ্তাও প্ৰদান কৰিছে উল্লেখ্য যে পূৰ্বৰ অভিলেখ ভংগ কৰি এবাৰ ভক্তৰ সমাগম বৃদ্ধি পাইছে প্ৰায় 3 লক্ষ দেশী বিদেশী ভক্তৰে জনসমুদ্ৰত পৰিণত হৈছে মাজুলী